পইচা হ'লে হ'ল মোৰ মানে ভাল ভাল guys, good morning to all of you and welcome back to my another new vlog. তো কি খবৰ আপোনালোকৰ সকলোৰে ভাল তো মোৰো ভাল একো নাই দিয়া তো আপোনালোকে চাগে মোক পাহৰিয়ে গৈছে কাৰণ মই বহুত দিন হৈ গ'ল প্ৰায় 2 মাহ ওপৰত হ'ল ব্লগিং ভিডিঅ' বনোৱা নাই তো এনেকৈ দিলেতো নহ'ব তো ট্ৰাই কৰি আছোঁ মই কণ্টেণ্ট দিবলৈ একো নাই তো আজি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ'লৈ তো আজি ভিডিঅ'টো বহুত ধুনীয়া হ'ব গৈ আছে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আমি শ্বিলঙত গৈ আছোঁ কেইজনমান তো জানে শ্বিলঙৰ ভিউ কেনেকুৱা তো সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আগত যিদৰে ভিডিঅ'টো চাইছিল বা মৰম দিছিল সেইদৰে আজিৰ ভিডিঅ'টোত মৰম দিব তো এতিয়া মই আছোঁ ঘৰত গা পা ধুই আপোনালোকৰ মাজত আকৌ আহি আছোঁ আৰু গৈ আছোঁ শ্বিলঙলৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব দেই মিছ নকৰিব তো গাইছ পূৰা গা পা ধুই আহিলোঁ খাই বৈ আহিলোঁ এতিয়া জাষ্ট 2-এটা কাপোৰ কানি পেক কৰিম ৰেইনকোট ল'ম কাৰণ তাত বহুত বৰষুণ হয় তো সেইখিনি পেক কৰি গৈ আছোঁ ডাইৰেক্ট আপোনালোকক চাৰিআলিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব তো ভিডিঅ'টো চাই থাকক ঘৰৰ পৰা ওলাইছোঁ আৰু গৈ আছোঁ এতিয়া চাৰিআলিত সকলো আহিছে মই জাষ্ট গৈ আছোঁ পিলপিলিৰে ফোন কৰিছিল মই গৈ আছোঁ আপোনালোকে চাই থাকক গৈ আছোঁ শ্বিলঙত বহুত ধুনীয়া ব্লগ হ'ব তো সেয়াই আৰু এটা কথা এইখিনিতে 700 ছাবস্ক্ৰাইবাৰ হৈ গৈছে তো হ'বই প্ৰায় অলমষ্ট তো বাকী যিখিনি আছে সোনকালে কৰি দিব ফাইনেলি আমি ওলাইছোঁ খাৰুপেটিয়াৰ পৰা সব ৰেডি এতিয়া বাইকেৰে গৈ আছোঁ যে চিধা আমি ইয়াৰ পৰা যাই গুৱাহাটী নামাজ পঢ়ি কিনে চিধা শ্বিলঙলৈ ওলাম তো চাই থাকক আমি ইয়াত আদাবাৰী ৰখিছিলোঁ নামাজ পঢ়িলোঁ নামি কিনে নামাজ কৰি কিনে এতিয়া খাই বৈ ৰেডি হ'লোঁ এতিয়া ওলাইছোঁ চিধা শ্বিলঙলৈ তো চাই থাকক গুৱাহাটীৰ পৰা আহি কিনে ইয়াত যোৰাবাটত ৰখিছিলোঁ আৰু এই মেইন ক'ব গ'লে আমাৰ ইয়াৰ পৰাই মেইন ৰাইডিংটো ষ্টাৰ্ট হ'ল এতিয়াৰ পৰা তোমাৰ চাব পাৰিব কেনেকুৱা ভিউবোৰ আৰু বহুত লেট হ'ল আমাৰ ইয়াৰ পৰা এতিয়াও প্ৰায় 90 কিলোমিটাৰ আছে যাব লাগিব আমাৰ তো আমি ওলাইছে ঘৰৰ পৰা লেটটো একো নাই যিটো লেট হ'ব সেইটো লেট হ'বই না তো চাই থাকক ভিডিঅ'টো আৰু বহুত ধুনীয়া ধুনীয়া ঠাইত চাব পাৰিব গাইজ আপোনালোকে চাব পাৰে আমি এতিয়া আহি উমিয়াই ৰখিছোঁ তো বহুত ধুনীয়া ঠাই হয় তো বাইক চলাই কিনে বহুত ভাল লাগিল আমি আহিছোঁ এটা বস্তু ভাল লাগে ইয়াত ধূলা বালি একো নাই ঠাণ্ডা ৰ'দ যিমান হওক এইটো মোৰ কণ্ট্ৰল কৰিব পাৰিম কিন্তু ধূলি আহিলে মই সহ্য কৰিব নোৱাৰোঁ তো এই আমাৰ ফৰিদা আছে ব্লগ কেনে লাগিছে ফৰিদা আপোনালোকে আহক বাইক লৈ আহক বহুত ভাল পাব বহুত ভাল লাগে ইয়াত আহি আপোনালোকে আহক চাওক না আপোনালোকে চাব পাৰে কেনে লাগে আছে ভাই কওকচোন বহুত ধুনীয়া যিমান ডিপ্ৰেছ মানুহ নাথাকক কি ইয়াত আহিলে মানুহটো ভাল লাগিব সেইকাৰণে আমি আহিছোঁ তো গাইজ আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰে ইয়াত বহুত ভাল লাগে আমি ইয়াত উকিয়াম অহাত অলপ লেট হ'ল তাৰমানে অলপ আগত আহিলে ইয়াত বহুত ধুনীয়া এটা মানে ভিউ হয় চাব পাৰিলে হয় চাওক ইয়াত আপিহঁত ফটো উঠি আছে তো উঠিবই ইয়াত তো যিমান ডিপ্ৰেশ্যনৰ মানুহ হওক না কিয় ইয়াত আহিলে বহুত ভাল লাগিব তো ইয়াত আমি ৰখিছোঁ অলপ ঠাণ্ডাৰ কাপোৰটো পিন্ধিম এতিয়া আৰু যাম চিধা শ্বিলঙলৈ আমি ইয়াত ৰখিছোঁ অলপৰ কাৰণে তথাপিও অলপ 20 টকা দিবই লাগে কিন্তু দিলোঁ আৰু উপায় নাই আহিছোঁ ট্ৰেভেলিং কৰিবলৈ এতিয়া বেলেগটো কেচকেল কৰি লাভ নাই তো চাই থাকক ঠাণ্ডাৰ কাপোৰটো অলপ পিন্ধি লওঁ আৰে ভাই ओ भाई बैग गिर गया मेरा रुको इधर ठंडा का जैकेट निकालते और पहन के चला जाते ओ भाई तो गाइस फुल जैकेट पिंधि रेडी हलो बहुत ठंडा लागिছিল কিন্তু ঠাণ্ডাত যাব নোৱাৰি বেমাৰত পৰি যাম তো সেইকাৰণে জেকেটটো পিন্ধি ল'লোঁ আৰু চিধা এতিয়া যাম শ্বিলঙত চাব পাৰিব তো চাই থাকক ভিডিঅ'টো বহুত ভাল লাগিব গাইজ চাই লওক ইয়াত লোকেল ল'ৰাবোৰ ষ্টেণ্ডিং কৰি আছে বাইক ষ্টেণ্ড কৰি আছে আমি আহোঁতে লেট হ'ল ইহঁতে আগৰ পৰাই কৰি আছিল তো গাইজ চাওক উমিয়ামত আহিছোঁ আমি অলপ ৰখিছোঁ ইয়াত তো তলৰ নদীৰ ভিউটো অলপ দেখাই দিওঁ আপোনালোকক তো ই আমাৰ আগত ফৰিদাহঁত আহিছে ইয়াত তো আপোনালোকে নিজেই চাব পাৰে স্কাইটো কিমান ধুনীয়া দেখাত লাগি আছে বহুতে ভাল লাগি আছে ইয়াত চাব পাৰে উমিয়াম লেগৰ এইখন ভিউ আছিল গাইজ য'তে যাওঁ ত'তে খালি ফটো উঠা তাৰমানে কি ঠাইখন দেখিয়ে ভাল লাগে তো সকলোৱে ইয়াত ফটো উঠি আছে তো মই দেখাই আছোঁ আপোনালোকৰ পিছফালে ভিউটো তো বহুতে ভাল লাগে তো আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰে লাইভ আৰু কি এনজয় কৰক যিমান দিন আছে কেতিয়াবা কি হয় কি গেৰাণ্টি আছে
তো সেইকাৰণে মই ওলাই আহিলোঁ। তো ৰাব্বানীহঁত অলৰেডি 3-4 বাৰ আহিছিল, কিন্তু এতিয়া মই জাষ্ট মই আৰু ৰিকুৱেষ্ট কৰাৰ কাৰণে আহিছে। জেগাবোৰ মানে কি আপুনি যদি 10 বাৰো আহে তথাপিও ব'ৰ নহ'ব, জাষ্ট পইচা হ'লেই হ'ল। কিমান ধুনীয়া ধুনীয়া ভিউ হয়, তো চাই থাকক আৰু ইয়াতকৈ ভাল ভাল দেখা পাব। ৰাব্বানী দা তুমি যে ইয়াত প্ৰায় এইটো লৈ 4 বাৰ হ'ল ন? আহিছা যে 5 বাৰ? অ' ভাই কি কৈ আছা, বৰ নালাগে এটা যায় ইমান বাৰ আহি কিনে? পইচা হ'লে হ'ল, মোৰ মানে ঘূৰিব লাগে কথা হ'ল। আৰে ভাই পইচা হ'ল মানে কি, মই তুমি 5 বাৰ আহিছা, বৰ নালাগে। মই ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান ধুনীয়া লাগি আছে হয় ন? আনিছত যাই কেনে লাগি আছে? এইটো বৰ লগা ঠাই নাই, প্ৰথম কথা হ'ল এইটো আল্টিমেট হয় ইয়াৰ, কি ক'ম, ভাষা নাই কি এক্সপ্ৰেছ কৰিম আৰু। जिनको क्या तकलीफ है भाई কেনেকে ভাল লাগে, পুৰা ৰাইডিং জেকেট মেকেট পিন্ধি গোটেই ৰাস্তা বাইক ড্ৰাইভ কৰিছে, পুৰা গাটো ভিতৰত আছে, সেইকাৰণে ভাল লগা নাই। আমি এতিয়া ওলাইছোঁ উমিয়াম লেকৰ পৰা, তো ডাইৰেক্ট শ্বিলঙত পুলিচ বজাৰত গৈ কিনে আপোনালোকৰ লগত লগ কৰি আছোঁ। আমি ইয়াত পুলিচ বজাৰ আহি পাইছোঁ শ্বিলঙৰ মাজত। আহি কিনে ইয়াত গাড়ীখন পাৰ্ক কৰিলোঁ আৰু হোটেলত যাম। গাড়ী পাৰ্কিং এক্সট্ৰা আৰু হোটেলিং চিষ্টেম এক্সট্ৰা। ইয়াত পাৰ্কিং ৰিচিপ্টটো লৈ কিনে হোটেলত যাই কিনে দেখাই আছোঁ। চ' গাইজ ফাইনেলি আমি গাড়ী পাৰ্ক কৰি থৈ কিনে এতিয়া হোটেলত সোমালোঁ। ব'লক হোটেলৰ ভিতৰত বহুত ভাগৰ লাগি গৈছে গোটেই দিন আহি। তো এখন হ'ল 156 আৰু এইখন হ'ল কিমান আছিল 39। তো এইখন আমাৰ হ'ল ৰুম। তো গাইজ আজিৰ ব্লগটো এইখিনিয়ে। তো আজিৰ ব্লগটোক বেছি কিছু দেখাব পৰা নাই, যিখিনি ৰাস্তাত পাইছোঁ সেইখিনি দেখাইছোঁ। তো আমাৰ মেইন ব্লগ হ'বলৈ গৈ আছে অহাকালি। তো অহাকালি ভিডিঅ'বোৰ চাব। তো লগ পাই আছোঁ অহাকালি ব্লগত। তো তব তক কে লিয়ে বাই বাই গাইজ।